মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই পটলৰ এখন ভাজি বনাম বুলি ভাবিছোঁ। ইয়াৰ বাবে মই লৈছোঁ পটল কেইটামান, বইল কৰি লোৱা আলু দুটা, পাপৰ এখন, আৰু এয়া চাউলৰ গুড়ি অকণমান, কণী দুটা, পিঁয়াজ দুটা আৰু নৰসিংহৰ পাত কেইটিমান। ভিডিঅ'টো চাব। এটা আচৰিত ধৰণৰ ভাজি বনাম বুলি ভাবিছোঁ। নৰসিংহৰ পাতখিনি আৰু পাপৰখন মই তেলত ভাজি লৈছোঁ এনেকৈ। এয়া নৰসিংহৰ পাতখিনি আৰু পাপৰখিনি মই মিহিকৈ এনেকৈ গুড়ি কৰি লৈছোঁ। আপোনালোকেও এনেকৈ গুড়ি কৰি ল'ব ভাজি ৰখা পিছত। এতিয়া ইয়াত দিব লাগিব, মই পিঁয়াজখিনি এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু বইল কৰি ৰখা আলুখিনি ইয়াত দি ল'ব লাগিব। এয়া পিঁয়াজ আৰু আলুখিনি দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে মিহিকৈ সানিব লাগিব। এইখিনি মই এনেকৈ মিহিকৈ সানি লৈছোঁ। এতিয়া ইয়াত দিব লাগিব জোখ অনুযায়ী নিমখ দি ল'লোঁ। এয়া জিৰা গুড়ি অকণমান ছটিয়াই দিলোঁ। এয়া ধনিয়া গুড়ি অকণমান, আৰু এয়া জলকীয়াৰ গুড়ি অকণমান। এইখিনি এতিয়া ভালকৈ সানিব লাগিব। এইখিনি চব মিক্স কৰি মই সানি ল'লোঁ। আৰু পটলখিনি এনেকৈ কাটি ল'ব আপোনালোকে। মাছটো পূৰা খালী কৰি দিব। নিমখ অকণমান, হালধিৰ গুড়ি অকণমান, আৰু মই অকণমান দি ল'লোঁ ছ'ডা। আৰু এতিয়া ইয়াত দি ল'ব লাগিব কণী দুটা মই ভাঙি লৈছোঁ, সেইখিনি ইয়াত ঢালি দিলোঁ। এইখিনি এতিয়া ভালকৈ পেষ্ট এটা বনাই ল'ব লাগিব। এতিয়া এইখিনিৰ মই সুন্দৰ পেষ্ট এটা বনাই ল'লোঁ। পেষ্ট বনাই লোৱা আলুখিনি মই এনেকৈ পটলত সোমাই দিলোঁ। এতিয়া চাই থাকিব আপোনালোকে। এতিয়া পটলখিনি মই পেষ্টটোত লগাই দিম, চাই থাকক আপোনালোকে। এনেকৈ কেৰাহীত বহাই দিব। এইখিনি এনেকৈ মই বহাই দিলোঁ। এতিয়া গেছটো মিডিয়ামত ৰাখি কিছু সময় এনেকৈ ভাজি থাকিব লাগিব। এবাৰ এইটো এনেকৈ তল ওপৰ কৰি দিব, লৰাই দিব। লৰাই দি কিছু সময় এনেকৈ ৰাখি থ'ব গেছত। জুইটো গেছৰ ল' কৰি ৰাখিব।